মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ পাঠ 1 আমাৰ দেশ পাঠটি পঢ়িম। আহা মোৰ লগে লগে তোমালোকেও পঢ়িবলৈ শিকিবা। আমাৰ দেশ। ভাৰত আমাৰ দেশ। অসম ইয়াৰ উত্তৰ-পূব দিশত অৱস্থিত। অসম আমাৰ জন্মভূমি। নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। অতীজৰ পৰা আমাৰ দেশখন সাহিত্য, সংস্কৃতি, দেৱ-দেৱতা, ঋষি-মুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্বত পৰিচিত। ইয়াৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিক কেনেদৰে মনোমোহা কৰি তুলিছে কবিতাটিৰ জৰিয়তে সেই কথা প্ৰকাশ পাইছে। আমাৰ দেশৰ মুকুটমোৰৰ হিমালয় গিৰিৰাজ, ৬ ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাটকায়ে মেলে কলা চুলি তাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহাখনি গাত। শুকুলা পাটৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ, কুলু কুলু কৰি আহে জান-জুৰি, লয় হাতে ধৰি হাত। শোভিছে বুকত খাচীয়া পৰ্বত, বৈছে অমৃত ধাৰা, আৰু কত গিৰি আছে শোভা কৰি, আঁচলত নাচে তৰা। আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে, ধনে ধানে পুষ্পে ভৰা, স্বৰ্গতো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা। নুগুচে হেঁপাহ চাওঁ বুকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম, জননী আমাৰ দেশ। অতুল চন্দ্ৰ হাজৰিকা। মোৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালা। মোৰ লগে লগে তোমালোকে কবিতাটি আবৃত্তি কৰিবলৈ নাইবা পঢ়িবলৈ শিকিবা। আজিলৈ ভিডিঅ'টো ইমানেই। অন্য এটি ভিডিঅ'লৈ অতি সোনকালেই তোমালোকৰ মাজত উপস্থিত হ'মেই। আজিলৈ ধন্যবাদ।